বৃন্দাবনৰ এয়া হৈছে মদন মোহন মন্দিৰ। বৃন্দাবনৰ দুৱাৰৰ প্ৰৱেশতে প্ৰথমে এই মন্দিৰটো পোৱা যায়। মদন মোহন মন্দিৰৰ যি কৃষ্ণ প্ৰতিমূৰ্তি সেয়া স্বামী সন্ত সনাতন গোস্বামীৰ দ্বাৰা সকলো কাম তেওঁৰ কৰা হৈছিল। কান্হাৰ যিমানবোৰ যতন সনাতন গোস্বামী কৰিছিল। যদি এখন ৰুটিও খায় তাৰে আধা ভাগ ৰুটি ভোগ লগাইছিল সনাতন গোস্বামীয়ে। আৰু সনাতন গোস্বামীয়ে পুৱা গধূলি এইখিনি ঠাইত মদন মোহনৰ মূৰ্তি প্ৰত্যক্ষ ভগৱানক লৈ তেওঁ জীয়াই আছিল। এবাৰ কি হৈছিল, যমুনাৰ মাজেৰে পানীৰে গৈ থকা নদীৰ মাজেৰে এখন জাহাজত এজন বৈশ্য তেওঁ বেপাৰী গৈ আছিল। তেওঁৰ বেপাৰৰ নাওখন নদীৰ পাৰত বজি গৈছিল, ৰৈ গৈছিল। তেতিয়া তেওঁ বিচাৰিছিল কাৰ তেওঁ সহায় বিচাৰে। তেওঁ এটা টিলাৰ ওপৰত দেখিছিল অলপ ধোঁৱা আছিল, গতিকে তাত বিচাৰি বিচাৰি গৈ দেখিলে নিশ্চয় তাত কোনোবা থাকিব। তাত দেখিলে মদন মোহন কৃষ্ণক লৈ জীৱ সনাতন গোস্বামী তাতে আছে, তেওঁৰ সহায় বিচাৰিলে। তেতিয়া সনাতন গোস্বামীয়ে ভগৱান কৃষ্ণক ক'লে যে তুমি ভগৱান এওঁৰ নাওখন তুমি পাৰ কৰাই দিয়া। তেতিয়া তেওঁ এই প্ৰকাণ্ড মন্দিৰ বনাইছিল। কিন্তু দুৰ্ভাগ্যবশতঃ এই মন্দিৰটো ঔৰংগজেবে ভাঙি চিঙি নাইকিয়া কৰি পেলাইছে। তাৰে অংশ বিশেষে আপোনালোকে দেখিবলৈ পাইছে। ঔৰংগজেবে যেতিয়া দেখিছিল প্ৰকাণ্ড এটা মন্দিৰৰ পোহৰ দিল্লীত বহি ৰাজদৰবাৰৰ পৰা দেখিছিল, বৃন্দাবনৰ পৰা জ্বলি থকা, সেইটো দেখি কৈছিলে এইটো কি হয়। তেতিয়া তেওঁক সৈনিকবিলাকে গৈ কৈছিলে যে এইটো কৃষ্ণৰ মন্দিৰ, মদন মোহন মন্দিৰ। কৈছে সেইটো ভাঙি দিয়া তোমালোকে। সৈন্য সামন্ত আহি গোটেই মন্দিৰটো ভাঙি দিছিল। তাৰে অংশ বিশেষে এতিয়া আমি দেখিবলৈ পাওঁ। এয়া হৈছে সনাতন গোস্বামীৰ তেওঁৰ পীঠ, তেওঁৰ চৰণ পাদুকা আছে ইয়াত। তেওঁ ইয়াতে ধ্যান কৰিছিল। অকলেই তেওঁ সকলোখিনি মন্দিৰৰ ব্যৱস্থা কৰিছিল। পিছলৈ যেতিয়া সেই বৈশ্যজনে, সেই বেপাৰীজনে বনাই দিলে মন্দিৰটো, খুব ডাঙৰকৈ নিৰ্মাণ কৰি দিলে, তেতিয়া মানুহৰ আগমন হৈছিল। আৰু মন্দিৰটো ভাঙাৰ সময়ত এই মন্দিৰৰ প্ৰতিমূৰ্তিটো লৈ গৈছিল ইয়াৰ পৰা, কাৰণ বৃন্দাবনৰ সকলো ঠাইৰ পৰা যিমানবোৰ মন্দিৰ, সকলো মন্দিৰৰ সকলো ভগৱানক লৈ পলায়ন কৰি ভক্তসকলে দূৰত ৰাখিছিল, যাতে ঔৰংগজেবে একো কৰিব নোৱাৰে, খণ্ড খণ্ড কৰিব নোৱাৰে কৃষ্ণৰ প্ৰতিমূৰ্তি। এয়া যমুনা নদীৰ ওপৰৰ পৰা দেখা পায়। সুন্দৰ চাৰিওফালে